Welcome to my YouTube channel. দেখা পাইছে ড্ৰেছ পিন্ধি আছে বলে পৰা গম পাইছে ক'ত যাম গুৱাহাটী বশিষ্ঠ চাৰিআলি আৰু শুক্লেশ্বৰ মন্দিৰত যাইছোঁ গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকক তো ভিডিঅ'ত থাকিব আপোনালোকে ঠিক আছে তো গৈ আছোঁ চাইকেল মাৰি মাৰি ভিউ ষ্টেচনলৈকে বাকী গাড়ী থকাখনে গাড়ী চাইকেল আৰু আমি গাড়ী ধাবলৈ চাইকেল দি যাই আছোঁ তো আগে আগে চাইকেল মাৰি যাই আছে তো বাকী এখন ষ্টেচনত ৰখি আছে ট্ৰেইন আছে 12:28 এটা তো রাস মন্দির দুর্গা পূজা ইয়াত হয় আর ইফালে যাই আছো ইয়া সদায় আগতে যাবা তুমি আজিও আগতে যাবা দিছো মই পাছে পাছে যাই আছো মামাই আগত কৰি টিউখন বহুত বেছি হলনি কৰি দিছে আগৰ টিউ হৈ থকা নাই আৰু টু লাইন কৰি দিছে ৰাস্তা টিউ ষ্টেচন আহি পালো এতিয়া ট্ৰেইনলৈ অপেক্ষা কৰি আছো আৰু বাকীবাৰে তলৰ আছে ট্ৰেইন ৰখি থকাৰ অপেক্ষাৰ অন্ত পৰিল এতিয়া 12:27 ট্ৰেইন 1 বজাত আহি বোলে লেট মাৰিলে বাকীখিনি সময় বন্ধুসকল পৰ্টমাৰা ষ্টেচনত নমাই দিলোঁ ট্ৰেইনৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰোঁ কাৰণ গাড়ীত মানুহ বহুত বেছি আছে সেইকাৰণে পল্টন বজাৰ ট্ৰেইন ষ্টেচনত নামি দিলোঁ এইবিলাক একদম ভয়ংকৰ গৰম হৈছে খোজ দিব নোৱাৰা হৈ গৈছে এনেকৈ যাব লাগিব গৰম কিন্তু ভয়ংকৰ দিছে খোজ দিব পৰা নাই মাটিত হাৰ নামাৰে তথাপিতো ট্ৰেইনৰ পৰা নামি বাছত উঠি দিলোঁ বশিষ্ঠলৈকে মন্দিৰলৈকে মোৰ চৰ্দি হৈ মাত নলোৱা হৈ গৈছে তথাপিতো মই হাৰ মনা নাই কি হয় দেখা যাব চব মহাদেৱৰ ওপৰত এৰি দিছোঁ আৰু বশিষ্ঠ পাই গ'লোঁ ইয়াৰ পৰিৱেশটো দেখাই আছোঁ ইয়াতে গা ধুব লাগিব আৰু ইয়াৰ পৰা পানী তুলিব লাগিব পানী চানী তুলি পূজা পাতল কৰি কিনে শুক্লেশ্বৰ মন্দিৰলৈকে আগমন ধূপ চাকি লৈ ল'লোঁ আৰু চবেই ল'লে টেমা চেমা লৈ ল'লোঁ এতিয়া তাত চাই গা পানীত গা চা ধুই যাব লাগে ওলাই এতিয়া গা চা ধুই ল'ব লাগিব গা চা ধুই কিনে পূজা কৰি কিনে যাব লাগিব আৰু পানী লৈ শুক্লেশ্বৰ মন্দিৰলৈকে ইয়াতে পূজা কৰাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু ইয়াৰ চাৰিওফালে নজাৰা চাব এটা সুন্দৰ পৰিৱেশ হৈছে পূজা কৰা হৈ গ'ল ইয়াতে এনে থাকি কিবা এটা ভাল লাগে বশিষ্ঠৰ পৰা ওলাই আহিলোঁ এতিয়া পানী লৈ শুক্লেশ্বৰ মন্দিৰলৈকে যাই আছোঁ পূজা চূজা কৰি দিলোঁ আৰু ইয়াতে খোৱা বস্তু যোগান ধৰি আছে মেংগ দিছে মেংগ দেখা হ'ব ঠিক আছে খোৱা বস্তু যোনে যি পাৰে তাকে যোগান ধৰি আছে ইয়াতে ৰাস্তা ৰাস্তা গৈ থাকিলে খোৱা বস্তু ইমানখিনি দিব না তুমি নাখাওঁ কৰিব লাগিব চাৰে 7টাৰ পৰা খোজ কাঢ়িছোঁ 12:30লৈকে মন্দিৰ পামেই আৰু বেছি সময় নাই আৰু 1 ঘণ্টামান যাব লাগিব এনেকৈ লাইনতে
এইটো শুক্লেশ্বৰ মন্দিৰ, ইয়াত পানী চানী ঢালি আহিলোঁ আৰু এতিয়া প্ৰসাদ চসাদ খাই কিনে অলপ জিৰাই আছিলোঁ, ঘৰত যাব লাগে। ৰাতিপুৱা 5টা বজাত ট্ৰেইন আছে। এতিয়া ভিডিঅ' সমাপ্ত, বাই বাই। খোৱা নাই।